চেৱৈ খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। আজি মন গ'ল তো তাৰ কাৰণে কেৰাহীটো পাতি গৰম কৰি ঘিউ অকণ দি চেৱৈখিনি দি ভাজি আছোঁ। যেতিয়ালৈকে কালাৰটো চেঞ্জ নহয় তেতিয়ালৈকে ভাজি লওঁ আৰু ভজা হোৱাৰ পাছত তাতে দি দিছোঁ গাখীৰ। গাখীৰখিনি দিওঁতে চেৱৈখিনি লৰাই আছোঁ যাতে তলৰ পৰা গোটেইখিনি দেই নাযায়। আৰু এনেদৰে গাখীৰখিনি দি অলপ সময় ভজাৰ পাছত ইয়াতে দিছোঁ চেনি। ইয়াত ড্ৰাই ফ্ৰুটছো দিব পাৰি, মই অৱশ্যে দিয়া নাই, নিজৰ চইচৰ ওপৰত কথা। তো এনেদৰে চেনিখিনি দি গোটেইখিনি মিক্স কৰিছোঁ। তাৰপাছত উতলালৈকে অলপ সময় অপেক্ষা কৰিছোঁ আৰু এয়া মই কাটিছোঁ আপেল আৰু কল। তাৰপিছত মই ধুনীয়াকৈ ইয়াতে গাৰ্নিছ কৰিছোঁ আৰু এতিয়া মই খাওঁ। আপোনালোকে চেৱৈ খাই নিশ্চয় ভাল পায়, জনাবচোন। বাই।